लेकिन আপোনাক স্বাগতম জনাইছো আমাৰ eTips অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ ফাইনালি কিন্তু অৰুণোদয়ৰ ৮,০০০ টকাৰ লিষ্টখন প্ৰকাশ পালে। যদি আপুনি অৰুণোদয়ৰ ৮,০০০ টকা লাভ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এইখন লিষ্টত আপোনাৰ নাম থাকিব লাগিব। যদি আপোনাৰ নাম নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয়ৰ যি ৮,০০০ টকা সেই ৮,০০০ টকাটো কিন্তু লাভ নকৰে। সো এইখন লিষ্টত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ কৈ আছোঁ। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে সেই লিষ্টখন। এই লিষ্টখন আপোনালোকে ক'ত কেনেকৈ লাভ কৰিব বা ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব ভিডিঅ'ৰ শেষত মই দেখুৱাই দিম আপোনালোকক। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকে লিষ্টখনত কি আছে আৰু এই লিষ্টখন কিন্তু মাইক্ৰ'ছফ্ট এক্সেল ফৰ্মেটত হ'ব। মাইক্ৰ'ছফ্ট এক্সেল দি অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত ইয়াতে দেখা পাব এটা অপশ্যন LAC। আপুনি কোনটো সমষ্টিৰ বাসিন্দা হয় তাতে এতিয়া লিখা আছে। তাৰপিছত ইয়াতে আপোনালোকৰ ব্লক নেমটো লিখা আছে, ইয়াতে গাঁও পঞ্চায়তটো লিখা আছে। তাৰপিছত আপুনি যদি এইফালে শ্লাইড কৰে এইফালে হেৰি কৰে তাৰপিছত ইয়াতে অপশ্যন দেখা পাব, ইয়াতে পলিং ষ্টেচন কোনটো আপুনি ভোট ক'ত দিয়ে। তাৰপিছত দেখা হৈছে বেনিফিচিয়াৰী ষ্টেটাছো ইয়াতে চাব বেনিফিচিয়াৰী নেম। সো আপোনাৰ নামটো যদি এইটো বক্সত চাব লাগিব বা আপোনাৰ নামটো যদি চাৰ্চ কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এইটো বক্সত চাৰ্চ কৰিব লাগিব বা এইটো লাইনত চাব লাগিব। সো ইয়াতে কিন্তু দেখা পাইছে বহুত নাম আছে, আপোনালোকৰ নাম আছে। সো আপোনালোকে নাম ইয়াতে আছে বেনিফিচিয়াৰী নামবিলাক ইয়াতে শ্ব' কৰিব। তাৰপিছত দেখিছে চিলেক্টেড নেম ইয়াতে আপোনালোকৰ হাজবেণ্ড অথবা ইয়াতে চিলেকশ্যন নাম কিন্তু ইয়াতে আহি যাব। তাৰপিছত ইয়াত দেখা হৈছে এপ্লিকেশ্যন ID, যিখন আপোনালোকৰ অৰুণোদয় ID আছে সেই আইডিখন কিন্তু ইয়াতে শ্ব' কৰিব। ইয়াতে দেখা পাইছে অৰুণোদয় ID ইয়াতে শ্ব' কৰিছে। যদি আপোনাৰ অৰুণোদয় IDৰ নামখন ইয়াতে শ্ব' কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে নামত যি ৮,০০০ টকা এই ৮,০০০ টকাটো লাভ কৰিব। ইয়াত দেখা হৈছে ৰেচন কাৰ্ড নাম্বাৰ, ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰো দিয়া আছে। ইয়াত দেখা হৈছে ফেমিলি মেম্বাৰ। সো ইয়াতে আপোনালোকৰ ফেমিলি মেম্বাৰ কোন হয় ইয়াতে হেৰিও আছে, নামটো দিয়া আছে। তাৰপিছত দেখা পাইছে ইয়াতে বেংক একাউণ্ট নাম্বাৰ, ইয়াতে কিন্তু বেংক একাউণ্ট নম্বৰো দিয়া আছে। সো ইয়াতে কিন্তু আপোনালোকৰ বেংক একাউণ্ট নম্বৰো চেক কৰিব পাৰিব। তাৰপিছত দিয়া আছে আপোনালোকৰ আধাৰ নম্বৰটো কিন্তু মেণ্ডেটৰী বস্তু হয়। আধাৰ নম্বৰটো ইয়াতে কিন্তু দিয়া আছে, ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। তাৰপিছত দেখা পাইছে এপ্লিকেণ্ট মোবাইল নম্বৰ, ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো দিয়া আছে। তাৰপিছত যদি আৰু এফালে আহে তেনে ক্ষেত্ৰত ইয়াতে দেখাব এক্সিষ্টিং অৰুণোদয় টিছুভাৰী। সো ইয়াতে যদি আপোনালোকৰ য়েছ ন' এনেকৈ দিয়া আছে আপোনালোকে চাই ল'ব। তাৰপিছত ইয়াতে কিন্তু বহুত অপশ্যন দিয়া আছে। ইয়াতে দেখা হৈছে ষ্টেটাছ ফৰ্ম ছাবমিটেড, চবেই ফৰ্ম কিন্তু ছাবমিটেড হৈ আছে। সো এতিয়া কথা হ'ল আপুনি ইমান ডাঙৰ এটা লিষ্টৰ মাজত আপুনি আপোনাৰ নামটো কেনেকৈ ফাইণ্ড কৰিব বা কেনেকৈ আপোনালোকে বিচাৰি উলিয়াব সেইটো মই কৌশলটো দেখুৱাই দি আছোঁ। ইয়াতে কিন্তু আপোনালোকৰ নামৰ ইয়াতে অসমৰ যিমানকেইটা অৰুণোদয় আছে গোটেইখিনি লিষ্ট কিন্তু ফাইনেলাইজ কিন্তু এইটো আহি গৈছে। সো এতিয়া যদি কথা হ'ল যদি আপুনি আপোনাৰ নামটো চাৰ্চ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ নামৰ নিচিনা নাম ছেম নাম কিন্তু বহুত মানুহৰ থাকিব পাৰে। সো এতিয়া এটাই বুদ্ধি, আপোনালোকে কি কৰিব আপোনাৰ আধাৰ নম্বৰটো ল'ব আৰু এই যি গুগল এক্সেল অ'পেন কৰি ইয়াতে দেখা পাইছে চাৰ্চ নামৰ এটা অপশ্যন দেখা পাব। ইয়াতে এটা অপশ্যন দিয়া আছে দেখা পাইছে চাৰ্চ, জাষ্ট আপুনি এই চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ এই কীবৰ্ডটো খোল খাব আৰু ইয়াতে আপোনালোকৰ যিখন আধাৰ নম্বৰ আছে 12 ডিজিট আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিব। সো এনেকৈ যেতিয়া এণ্টাৰ কৰি দিয়াৰ পাছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত কিন্তু ইয়াতে আপোনালোকৰ যিখন আধাৰ নম্বৰ সেই আধাৰ নম্বৰখন ইয়াতে কিন্তু শ্ব' কৰিব বা সেই নামখন কিন্তু ইয়াতে আপোনালোকৰ শ্ব' কৰিব। আপুনি নামে দি কিন্তু কেতিয়াও চাৰ্চ নকৰিব, ভুল হৈ যাব পাৰে। সো ইয়াতে আধাৰ নম্বৰ দি দিব পাৰে, মোবাইল নম্বৰ দি দিব পাৰে, ৰেচন কাৰ্ড নম্বৰ দি দিব পাৰে। যদি আপোনালোকৰ অৰুণোদয় ID আছে সেই অৰুণোদয় IDৰ সহায়তে কিন্তু আপোনালোকে চাৰ্চ কৰি আপোনাৰ নামটো ফাইণ্ড আউট কৰিব পাৰে। সো এনেকৈ কিন্তু আপোনালোকৰ নামটো চেক কৰিব পাৰিব। সো এতিয়া কথা হ'ল আপোনালোকে এই লিষ্টখন কেনেকৈ ডাউনলোড কৰিব। সেই লিষ্টখন ডাউনলোড কৰিবলৈ হ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰিব লাগিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰাৰ পাছত কিন্তু আপুনি এইটো পেজত আহিব, মই দেখুৱাই দি আছোঁ। সো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰি কিন্তু আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে কিন্তু আপোনালোকৰ এখন অপশ্যন দেখা পাব, সেই অপশ্যনটো হৈছে ডাউনলোড অৰুণোদয় 3.0
নিউ লিষ্ট 2026 ইয়াতে জাষ্ট ইয়াতে এটা অপশ্যন দেখা পাইছে ক্লিক হেয়াৰ অৰুণোদয় 3.0 জাষ্ট আপোনালোকে এইটো অপশ্যনত ক্লিক কৰিব অৰুণোদয় 3.0 অপশ্যনত টেপ কৰি দিব দিয়াৰ পাছত ইয়াতে আপোনালোকৰ ইমেইলটো ইয়াতে সাজেষ্ট কৰিব আপুনি কোনটো ইমেইলত ল'ব বিচাৰিছে আপোনাৰ লিষ্টখন জাষ্ট আপুনি সেইটো ইমেইলত টিক কৰি দিব টিক কৰি দিয়াৰ পাছত জাষ্ট ইয়াতে এটা অপশ্যন দেখা পাব অ'কে এই অ'কে অপশ্যনত ক্লিক কৰি দিলেই কিন্তু আপোনালোকৰ যিখন লিষ্ট সেই লিষ্টখন ইয়াতে কিন্তু আপোনালোকৰ ডাউনলোড হৈ যাব আৰু এনেকৈ আপোনালোকে চাব পাৰিব দেখা পাইছে সো আজিৰ ভিডিওটো ইমানলৈকে আছিল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব ভিডিওটো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় আই অসম